পঞ্চায়তৰ নিৰ্বাচন নহয়, এতিয়া গাঁৱে ভুৱে যেন টকাৰহে উজান উঠিছে। কংগ্ৰেছৰ পিছত এইবাৰ বিজেপিত ধনৰ বিনিময়ত পঞ্চায়তৰ টিকট বিক্ৰী কৰাৰ ভয়ংকৰ অভিযোগ। ৰূপহীহাট সমষ্টিৰ বিজেপি নেত্ৰীৰ ভয়ংকৰ অভিযোগ বিজেপিৰ শীৰ্ষস্থানীয় নেতৃত্বৰ বিৰুদ্ধে। ধনৰ বিনিময়ত একাংশ বিজেপি নেতাই প্ৰদান কৰে বিজেপিৰ টিকট। এই অভিযোগ ৰূপহীহাটৰ বিজেপি নেত্ৰী ফাৰ্নাজ আহমেদৰ। কংগ্ৰেছৰ পদাংক অনুসৰণ কৰি বিজেপিয়ে খোজ দিছে নেকি টিকট বিক্ৰীৰ ব্যৱসায়ত? নে কংগ্ৰেছৰ পুৰণি নীতি আদৰ্শক পাহৰিব পৰা নাই বিজেপি নেতাসকলে? ভাৰতীয় জনতা পাৰ্টিৰ সকলো নেতা নহয়, কিন্তু কিছুমান নেতাই বিশেষকৈ ৰূপহীহাট সমষ্টিত টিকট বিক্ৰী কৰিছে, এইটো কথাটো সম্পূৰ্ণভাৱে সঁচা। কিন্তু মনত এটা দুখ লাগিছে যে কিছুমান ৰাজনৈতিক দলে উপযুক্ত প্ৰাৰ্থীসমূহক তেওঁলোকৰ যিটো প্ৰতীক চিহ্ন, তেওঁলোকৰ যিটো এবি ফৰ্ম, তেওঁলোকৰ যিটো প্ৰাৰ্থিত্ব এইটো দিয়া নাই। তাৰ এটাই কাৰণ পইচা। আজিকালি পইচা হলে সকলো পোৱা যায়, এইটো সঁচা কথা, অপ্ৰিয় হলেও সত্য কথা এটা। কিন্তু ৰাজনৈতিক যিসমূহ লিডাৰসমূহ আছে, নেতাসমূহ আছে, তেওঁলোকে যে এনেকুৱা সময়ত পইচাত বিক্ৰী হৈ যায়, যাৰ কাৰণে আমাৰ যি ৰূপহী সমষ্টি আছে একদম পিছপৰা সমষ্টি, আমাৰ উন্নয়নৰ মুখ আজিলৈকে দেখিব পৰা নাই। আমাৰ সমষ্টিটোত এই টিকেটসমূহ বিক্ৰী কৰি পেলাই 15 লাখ 20 লাখ টকাত যেতিয়া টিকেটসমূহ বিক্ৰী কৰি দিয়ে, তাৰপিছত আমাৰ উপযুক্ত প্ৰাৰ্থীসমূহ যেতিয়া নিৰ্বাচিত হব নোৱাৰে, তাৰ কাৰণে বহুত দুখ লাগে। আপুনি কোন দলে বিক্ৰী কৰিছে বুলি আপুনি ক'ব বিচাৰে? মই বিগত সময়ত মই ভাৰতীয় জনতা পাৰ্টিৰ আছিলো। আজি মই নিজেও মনোনয়ন দাখিল কৰিছো নিৰ্দলীয়ৰ পৰা। মই ফাকলি জিলা পৰিষদৰ আমাৰ 31-21 নম্বৰ যিটো আমাৰ ফাকলি জিলা পৰিষদ, তাৰ পৰা মই ফাৰ্নাজ আহমেদে নিৰ্দলীয় নমিনেশ্যন দাখিল কৰিছো। আজি স্কুটিনিং হৈ গল। সকলোৰে পৰা দোৱা আশীৰ্বাদ বিচাৰিছো। আৰু মই বিশেষকে কম, ভাৰতীয় জনতা পাৰ্টিৰ সকলো নেতা নহয়, কিন্তু কিছুমান নেতাই বিশেষকৈ ৰূপহীহাট সমষ্টিত টিকট বিক্ৰী কৰিছে, এইটো কথাটো সম্পূৰ্ণভাৱে সঁচা। আৰু তাৰ প্ৰতি উত্তৰ মই ৰাইজক দিবলৈ আহ্বান জনালো। কৰিছে যে ৱাৰ্ড সদস্যসমূহ ইণ্ডিপেণ্ডেন্স সকলোৱে আজি মনোনয়ন দাখিল যোৱাকালি হৈ গল, আজি স্কুটিনিং চলি আছে। এইখিনিতে মোৰ কবলগীয়া এটাই যে যিমান সকল প্ৰাৰ্থী আছে সকলোলৈকে আন্তৰিক শুভেচ্ছা থাকিল। লগে লগে অহা নতুন বছৰৰ অসমীয়া যি নৱবৰ্ষৰ শুভেচ্ছা আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালো। কিন্তু মনত এটা দুখ লাগিছে যে কিছুমান ৰাজনৈতিক দলে উপযুক্ত প্ৰাৰ্থীসমূহক তেওঁলোকৰ যিটো প্ৰতীক চিহ্ন, তেওঁলোকৰ যিটো এবি ফৰ্ম, তেওঁলোকৰ যিটো প্ৰাৰ্থিত্ব এইটো দিয়া নাই। তাৰ এটাই কাৰণ পইচা। আজিকালি পইচা হলে সকলো পোৱা যায়, এইটো সঁচা কথা, অপ্ৰিয় হলেও সত্য কথা এটা। কিন্তু ৰাজনৈতিক যিসমূহ লিডাৰসমূহ আছে, নেতাসমূহ আছে, তেওঁলোকে যে এনেকুৱা সময়ত পইচাত বিক্ৰী হৈ যায়, যাৰ কাৰণে আমাৰ যি ৰূপহী সমষ্টি আছে একদম পিছপৰা সমষ্টি, আমাৰ উন্নয়নৰ মুখ আজিলৈকে দেখিব পৰা নাই। আমাৰ সমষ্টিটোত এই টিকেটসমূহ বিক্ৰী কৰি পেলাই 15 লাখ 20 লাখ টকাত যেতিয়া টিকেটসমূহ বিক্ৰী কৰি দিয়ে, তাৰপিছত আমাৰ উপযুক্ত প্ৰাৰ্থীসমূহ যেতিয়া নিৰ্বাচিত হব নোৱাৰে, তাৰ কাৰণে বহুত দুখ লাগে। আপুনি কোন দলে বিক্ৰী কৰিছে বুলি আপুনি ক'ব বিচাৰে? মই বিগত সময়ত মই ভাৰতীয় জনতা পাৰ্টিৰ আছিলো। আজি মই নিজেও মনোনয়ন দাখিল কৰিছো নিৰ্দলীয়ৰ পৰা। মই ফাকলি জিলা পৰিষদৰ আমাৰ 31-21 নম্বৰ যিটো আমাৰ ফাকলি জিলা পৰিষদ, তাৰ পৰা মই ফাৰ্নাজ আহমেদে নিৰ্দলীয় নমিনেশ্যন দাখিল কৰিছো। আজি স্কুটিনিং হৈ গল। সকলোৰে পৰা দোৱা আশীৰ্বাদ বিচাৰিছো। আৰু মই বিশেষকে কম, ভাৰতীয় জনতা পাৰ্টিৰ সকলো নেতা নহয়, কিন্তু কিছুমান নেতাই বিশেষকৈ ৰূপহীহাট সমষ্টিত টিকট বিক্ৰী কৰিছে, এইটো কথাটো সম্পূৰ্ণভাৱে সঁচা। আৰু তাৰ প্ৰতি উত্তৰ মই ৰাইজক দিবলৈ আহ্বান জনালো।